হেল্ল' গাইজ, আজি মানে ভিডিঅ'টো এটা বিশেষ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে, মানে এটা অদ্ভুত ভিডিঅ' হ'বলৈ গৈ আছে। প্ৰথমতে ব'লক এই দৰজাখনৰ পৰা আৰম্ভ কৰি যাওঁ। এই ভিডিঅ'টোত মানে আজি এটা বিশেষ ধৰণৰ বস্তু দেখাবলৈ ওলাইছোঁ। এইখন হৈছে এখন কাৰ্ড হয়, যিয়ে এই দৰজাখন খোলাত সহায় কৰে বা জপোৱাত সহায় কৰে। এই দৰজাখনৰ এই ওপৰত আছে এটা ৰিম'ট। এই ৰিম'টটোৰ দ্বাৰাই এই দৰজাখন বন্ধ বা খোলাত সহায় কৰা হয়। এতিয়া আমি সৰুক এই ৰুমটোৰ ভিতৰত সুমিয়াই দৰজাখন লক কৰি দিছোঁ। দেখিয়েই কিন্তু মোৰ চকু কপালত উঠি গ'ল। এই বটনটো টিপি দিয়াৰ লগে লগে এটা মাত ওলালে, য'ৰ পৰা আমি গম পালোঁ দৰজাখন লক হ'ল বুলি। এতিয়া আমি যিমান টানিলেও খোল নাখায়, টানিলেও খোল নাখায়। তাৰপৰা আকৌ এইটো চুইচটো দিব লাগিব। এতিয়া শুনিছেনে কেনেকৈ মাত দিছে? আৰু টানটানা খোল খাই গ'ল। মাথা লাগিব। বেলেগ ফালে মাৰিলে হেৰি মাৰে চাইলেণ্ট দিয়ে। এইটো মানে বেলেগ এখন কাৰ্ড হ'লে হেৰি কৰি দিব, মানে ওলোটাকে ভৰালেও হ'ব। এখন হেৰি মাত দিব তাৰমানে। এইটো চাইডেহে ভৰাব লাগিব তাৰমানে। এইফালে ভৰালে মানে লাইটটো জ্বলি যাব। অঁ, ৰুমটোৰ বাহিৰত আহোঁতে আমি ইমান অদ্ভুত বস্তু দেখিবলৈ পালোঁ। ভিতৰতনো নেদেখিম নে? ইয়াত চাওক, টক্কৰ মাৰি দিলে এইফালে গোটেই লাইট বন্ধ হৈ গ'ল। আৰু এয়া দেখিছিলে, প্ৰকৃতি সংৰক্ষণৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এই হাতীটোৰ কিন্তু চলেও আকৌ। গছ-গছনিবোৰ ধ্বংস কৰাৰ ফলত বনৰীয়া জীৱ-জন্তুবোৰ কেনেদৰে বাহিৰলৈ ওলাই আহিছে তাৰ এটা ছবি প্ৰদৰ্শন কৰিছে। আৰু দেখিছেনে, মই কৈছিলোঁ নহয় অদ্ভুত বস্তু দেখিবলৈ পাব বুলি। এইটো হৈছে স্মাৰ্ট ফটো ফ্ৰেম, য'ত ফটোকেইখন ঘূৰি থাকে বটনটো টিপি দিয়াৰ লগে লগে। এয়া চাওক। আৰু এইটো এটা ব্লুটুথ কানেকশ্যনো হয়, ইয়াত গানো বজিব পাৰি। এতিয়া এটা মেজিক কৰিম মই। এই লাইট জ্বলাই দিম, চাবা দেই। This is not my power. This is Ankur power. আৰু এই লাঠিডালে ৰিম'টৰ সহায়ত ফ্লেগ উত্তোলন কৰে। এইটো বাঁহৰ হয়। মই এইটো এই প্লাষ্টিক টাইপৰ বুলি ভাবিছিলোঁ। কি হ'ব এতিয়া সেইটো? আৰু ইয়াত দেখা গাড়ীখন ৰকেট লঞ্চৰ গাড়ী হয়। আৰু এই ৰকেট লঞ্চৰ ভিডিঅ' ফুটেজ এটা অংকুৰে আমাৰ হাতত দিলে আপোনালোকক দেখাবৰ বাবে। এই চাৰ্জাৰ লাইটটোৰ কথা আপোনালোকক কোৱাই নহ'ল নহয়। এই লাইটটো চাওক, আমি দৰজা-চৰজাৰ বন্ধ কৰি আন্ধাৰ কৰি লোৱাৰ পাছত লাইটটো এনেদৰে আন্ধাৰত জিলিকি উঠে। আৰু যেতিয়া চুইচটো দি দিয়া হয়, লাইটটো নিজে নিজে বন্ধ হৈ যায়। মানে অদ্ভুত ধৰণৰ এটা আৱিষ্কাৰ কৰিছে, কি ক'ম আৰু। অদ্ভুত কাম কৰিছে, মানে আমি অকল চাবলৈহে ৰৈ আছোঁ আৰু। চাওক, আকৌ লাইটটো অন কৰি দিয়াৰ লগে লগে আকৌ সেইটো বন্ধ হৈ গ'ল। এই চাৰ্জাৰ লাইটটোত আৰু পৰিৱৰ্তন নাই বুলিয়ে ক'ব লাগিব, কাৰণ সকলোবোৰ ফাংচনছ ইয়াত মানে দিয়াই হৈছে। ৰিম'ট কণ্ট্ৰলৰ পৰা আদি কৰি সকলোবোৰ আছে। এইটো কি বস্তু হয়? মেৰে তো দিমাগ মে কুছ হি নেহি হে। এই সকলোবোৰ বস্তুৰ কি বুলি কয় মাজত উদ্ভাৱন আৱিষ্কাৰ কৰিছে এই এখেত অংকুৰ দুআষাৰমান কৈ দিয়া। মানে তোমাৰ এনেকুৱা ধৰণৰ আৱিষ্কাৰ মানে কৰাত প্ৰথমতে কিবা অসুবিধা পাইছিলা নেকি? অসুবিধাটো বহুত থাকে। অসুবিধাৰ মাজত মানে তুমি যোৱাটোহে মেইন। অসুবিধাৰ মাজত চলাটোৱে মেইন কথা। মানে অভাৱে আৱিষ্কাৰৰ যেনেকৈ এটা কথা থাকে, সেই মানে প্ৰব্লেমবোৰ ফুৰাবৰ কাৰণে এই অংকুৰৰ মানে আইডিয়া বহুত আহে মানে এনেকুৱা ধৰণৰ বস্তু উদ্ভাৱন কৰে। মানে একদম প্ৰথমতে কি হেৰি কৰিছিলা? কেনেকৈ আজিলৈকে বহুত বস্তু বনাইছোঁ। একদম প্ৰথম মই এখন যেতিয়া মানে বেলেগক চাই মানে এখন এলেঞ্জি মানে যোনটো মাটি খানে যায়, এনেকুৱা এলেঞ্জিখন যদি ময়ো বনাব পাৰোঁ, মানে সেনেকুৱাবিলাক মই থট লৈ থাকোঁ। মানে মই বনাই চলাম এদিন হ'লেও এদিন, মই মানে সেইবিলাক ভাবি থাকোঁ। আৰু মই বনাইছোঁ সেনেকুৱা এখন কাঠৰ এখন চলাইছিলোঁ, চলামেই মানে নাই সেইখন মানে প্ৰথম একেবাৰে খৰচ আছে আচলতে। এতিয়া ৰিচেণ্টলি ডাইৰেক্ট প্ৰুফকে কাম কৰিবলৈ কাৰণে বিচাৰিছোঁ, যিখিনি নেকি থাকি যায়। কাঠৰ বনাইছিলোঁ এনেই আৰু তোমাৰ চেন লগাই দিছোঁ, চাইকেলৰ চেন আছিলে, চাইকেলৰ চেন লগাই পেডেল মাৰিলে মানে তোমাৰ আগলৈ যায় পিছলৈ যায়, সেনেকুৱা চিষ্টেমৰ বনাইছিলোঁ। তাৰপিছত ছেকেণ্ড টাইম আহিলে এন চি বি বনাইছোঁ মই, মানে ৰিম'ট কণ্ট্ৰলৰ এন চি বিটো পৰি যায়। তাৰপিছত নেক্সট টাইম বহুত বস্তু বনাইছোঁ মই এটা বস্তুকে আকৌ ভাঙি আকৌ বেলেগ এটা বস্তু বনাওঁ। কেতিয়াবা উদ্ভাৱনতো পৰে, কিছুমানত মানে তোমাৰ আপডেট এটা বস্তুকে আৰু কি ধৰণে তাক মানে আকৌ চাব পাৰি।
চাব পাৰি নহয় আপডেট মানে তোমাৰ এতিয়া ধৰি লওক এখন গাড়ী আহিছে যেনিবা সেই গাড়ীখনত মানে এইটো কি বুলি কয় তোমাৰ আকৌ পাৱাৰ ষ্টেণ্ড কাটিলে মানে চলে তাত আৰু ইউনিক কৰিব পাৰি নেকি কিবা নতুনতো আনিব পাৰি নেকি আনিব পাৰি নেকি তেনেকুৱা ওপৰতো কাম কৰি আছোঁ মানে এতিয়া বৰ্তমান নতুন নতুন চিন্তা কৰি আছোঁ খানা বস্তু চিন্তা কৰি আছে যে আমি খানা বস্তু চাবলৈ আমি ৰেডি হৈ থাকিব লাগিব এতিয়া হয় অংকুৰ মই মোক যে কৈছিলা এদিন যে হেৰি কি বুলি কয় লেপটপ এটা কথা কি সেইটো কৈ দিয়াচোন অকণমান লেপটপ এটা মই বনাইছিলোঁ ষ্টিফেন হকিং ষ্টিফেন হকিংছৰ যোনটো মানে কম্পিউটাৰ সেইটো যে পেৰালাইছ হৈছিলে নাই পেৰালাইছ হৈছিলে সকলোৱে চাগে জ্ঞাত ষ্টিফেন হকিংছৰ কথা তেওঁৰ পেৰালাইচিছ হোৱাৰ সময়ত তেওঁৰ কথাবোৰ গম পাবৰ বাবে কিনো কথা কৈছে তাকে গম পাবৰ বাবে যেনেদৰে এটা কম্পিউটাৰ আৱিষ্কাৰ কৰা হৈছিল ঠিক তেনেদৰে মানে অংকুৰেও ভাবি চালে তেনেকুৱা এটা কম্পিউটাৰ আৱিষ্কাৰ কৰিব পাৰি নেকি তাৰ প্ৰায় 80% মান হৈয়ে গ'ল কিন্তু কিছুমান প্ৰব্লেমৰ বাবে সেইটো কৰি নুঠিলে কিন্তু অংকুৰৰ উদ্ভাৱনৰ কথা ক'বলৈ গ'লে শেষেই নহয় অংকুৰে মানে এখন গাড়ী বনাইছে সেই গাড়ীখন যদি স্পীডত গৈ ক'ৰবাত খুন্দা মাৰিবলগীয়া হয় নহয় গাড়ীখন সেই আধাতে ৰৈ যাব মানে তাত এটা চেঞ্চৰ লগোৱা হৈছে গাড়ীখন কিন্তু আপোনালোকক আমি দেখাব নোৱাৰিলোঁ মানে গাড়ীখন তাৰ ঘৰত আছে মানে কলেজলৈ লৈ নাহিলে আৰু মানে অংকুৰে কৈ আছে মানে শেষেই হোৱা নাই তাৰ উদ্ভাৱনৰ কথা আৰু এখন চাইকেল বনাইছে চাইকেলখনত মানে য'ত ব্লুটুথ কানেকশ্যন কৰি মানে গান শুনিব পাৰি একদম অদ্ভুত মানে বস্তু মানে আজি শুনিবলৈ পাই গৈ আছোঁ মানে দেখিবলৈ পাই গৈ আছোঁ চাই থাকক আপোনালোকে এনেকৈ খুন্দা খালে ৰখি যাব মানে মই এইটো চিন্তা কৰি বনাইছিলোঁ যে মই মানে ক'ৰবাত যাওঁ ন গ'লে মানে গৰু ছাগলী কুকুৰ মেকুৰী এইবিলাক মৰা দেখোন বেয়া লাগে মানে স্কুটি বা মটৰচাইকেলত লগাব পাৰি নাই পাৰি সেইটো হ'লে আৰু ভাল হ'ব স্কুটি ৰৈ যাব তেতিয়া এক্সিডেণ্টেই নহ'ব এতিয়া ৰিচেণ্টলি মই এখনত এই এতিয়া যোনটো মই চলাইছোঁ স্কুটি সেইখনতে মই লগাইছোঁ হেলমেট পিন্ধিলে মানে ইচ্ছা হয় খালি মই এতিয়া মানে এটা এতিয়াও আছে গোটেই বস্তুটো এতিয়া হ'ব নাই এতিয়া নহ'ব এতিয়া মই ইঞ্জিনটো খাইটো খুলিব লাগিব গোটেই বস্তু লগাই দেখাব কাৰণে হেলমেটটো সোমাই আছে গোটেই ফাংচনখিনি স্কুটিখনটো আছে মই মানে গালি খাবৰ কাৰণে মই মানে আকৌ এই কানেকশ্যনটো কাটি দিলোঁ এইটো ভাল আইডিয়া কিন্তু হেলমেটটো পিন্ধিলেহে ষ্টাৰ্ট হ'ব হেলমেটটো অট'ম দি যদি খুলি যায় ষ্টাৰ্ট বন্ধ হৈ যায় এইটো যদি হেৰি থাকিলেহেঁতেন নহয় এতিয়া চবতে তেনে এতিয়া হৈ যোৱা ইমান ডাঙৰ ঘটনাবোৰ নহ'লহেঁতেন কিমান মানুহ মৰিছে একেলগে 15খন চিতা জ্বলিছে এনেকুৱা এক্সিডেণ্টেই নহ'লহেঁতেন এই আইডিয়াটো যদি ব্যৱহাৰ কৰা হ'লে এনে তুমি বেলেগৰ এনেকৈ ডিলাৰ পাতিছা নাই এইবোৰ ফাংচন তাত দিব লাগে বুলি নাই পতা মই এনেকুৱা ধৰণৰ এইবিলাক লাইট বনাই দিছোঁ মানে বনাব দিয়ে মানে এইবিলাক লাইট এইটো যোনবোৰ এইটো বেয়া যে লাইটবিলাক আহে যে এই লাইটবিলাক মই অকল বেলেগকৈ বনাই দিম মানে ৱালত লগাব পাৰি কিছুমানে লগাই আছে এইবোৰ হেৰি কি বুলি কয় চাৰ্জৰ নহয় চাৰ্জ দিয়ে চাগে কাৰেণ্টত জ্বলে কাৰেণ্টত ঠিকেই যিহেতু আমি এতিয়া অদ্ভুত ৰুমত সোমাই আছোঁ আপোনালোকক এটা অদ্ভুত বস্তু দেখাম অলপ এইটো এটা পানীৰ ফিল্টাৰ এতিয়া মই পানী খাম নাই দিছ ইজ মুখনিখন খুলি দিলোঁ মুখনিখন কিহৰ কাৰণে দিয়া আছে চুইচ দিলোঁ ক'তা পানী নাই দেখোন পানী নাই এতিয়া চাব পানী কেনেকৈ ওলাব এটা চেঞ্চৰ লগোৱা আছে যিটো গ্লাছক মানে ইংগিত দিয়ে গ্লাছটো গ'লে মানে পানী ওলাবলৈ ইংগিত দিয়ে তাৰমানে এতিয়া চাব এইটো পানী ওলাই গ'ল যেতিয়া গ্লাছটো আঁতৰাই দিম তেতিয়া বন্ধ এয়া পানী আমি খাব এইটো এটা অদ্ভুত আৱিষ্কাৰ হৈছে অংকুৰৰ চ' ভিডিঅ'টো আজি বহুতখিনিয়ে শিকিব পৰা অদ্ভুত ইমান মানে অদ্ভুত মই এইবোৰ দেখি পোৱা নাই দেই ই কৈছিলে এদিন এনেকৈ বস্তু বনাই বুলি এনেকুৱা ধৰণৰ আৱিষ্কাৰী কৰে বুলি ভিডিঅ' এটা চাইছিলোঁ তাৰপৰা ইয়াক পাতি থোৱা আছিলে যে যাম বুলি কিন্তু যোৱাৰ সেইখন সৌভাগ্য আমাৰ হোৱা নাই এতিয়ালৈকে সেইকাৰণে আজি এই কলেজ আমাৰ খোৱাং কলেজত ইয়াৰ মানে ইয়াক এটা ৰুম দি দিছে উদ্ভাৱনৰ ক্ষেত্ৰ হিচাপে তাৰপৰা ইয়াতে আছিলেতো ক'লোঁ চাওঁ বুলি ই আমাক দেখালে চব বস্তু আচৰিত হৈ গৈছোঁ আপোনালোকে আচৰিত হৈছেনে নাই নাজানো কিন্তু ভিডিঅ'টো চাই বহুতখিনি কথা জানিব পাৰিলে বুলি মই ভাবোঁ আৰু অংকুৰ বহুত থেংক ইউ ইমান ধুনীয়াকৈ আমাক কৈ দিয়াৰ বাবে দেখাই দিয়াৰ বাবে আৰু এনেকৈ ধৰণে আগবাঢ়ি যোৱা বহুত নতুন আৱিষ্কাৰ কৰি যোৱা আৰু আমি নতুন বস্তু মানে উদ্ভাৱনখিনি চাবলৈ কাৰণে ৰৈ আছোঁ সদায় ৰৈ আছোঁ গুড আগবাঢ়ি যোৱা চ' আজি ভিডিঅ'টো সামৰোঁ বাই